কি খবৰ সকলো ভালে আছে নিশ্চয় আজি মই এটা পুনৰ নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মই যি বিষয়ে আলোচনা কৰিবলৈ কৈছোঁ হেয়া হ'ল ভাৰতৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় বুলি ক'ব পাৰি হেয়া হ'ল মোগল সাম্ৰাজ্যৰ বিষয়ে মোগল সাম্ৰাজ্যৰ বিষয়ে মই আলোচনা মই কেইটামান কোৱেশ্চন আলোচনা কৰিবলৈ লৈছোঁ এই কোৱেশ্চনবিলাকৰ মাজেৰে আপোনালোকে মোগল সাম্ৰাজ্যৰ বিভিন্ন কথা জানিবলৈ সক্ষম হ'ব আগৰ এই কোৱেশ্চনবিলাক বিভিন্ন কম্পিটিটিভ এক্সামত আহি থাকে যেহেতু হিষ্ট্ৰী বস্তুটো হিষ্ট্ৰী বিষয়টো এনেকুৱা বিষয় যেটো বিষয় সব এক্সামতেই লাগে আকৌ এই মোগল পিৰিয়ডটোৰ বিষয়ে BA 4th সেমিষ্টাৰতো এখন পেপাৰ আছে গতিকে আহকচোন আমি আলোচনা কৰোঁ Who was the founder of Mughal Empire in India? মানে ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এয়া ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল হেয়া হ'ল বাবৰে আছিল ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ফাৰ্ষ্ট মোগল এম্পায়াৰ এইটো কথা মন কৰিলে হ'ল আকৌ যেহেতু এই মোগল সাম্ৰাজ্যখন কিন্তু কি আমাৰ ভাৰতৰ অৰিজিন আছিল তেওঁলোক মোগলসকল আছিল বিদেশৰ লোক বাবৰ আছিল বিদেশৰ গতিকে এই বাবৰে কি কৰিছিল 1526 চনত ইব্ৰাহিম লোদীৰ লগত যুদ্ধ কৰিছিল এইখনেই আছিল পানিপথৰ প্ৰথম যুদ্ধ গতিকে এই পানিপথৰ প্ৰথম যুদ্ধৰ জৰিয়তেহে বাবৰে কি কৰিছিল ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মনত থাকিলনে বাবৰ আৰু ইব্ৰাহিম লোদী এই পানিপথৰ যুদ্ধত যুদ্ধ কৰিছিল আৰু ইয়াৰ জৰিয়তে কি হৈছিল ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল ক্লিয়াৰ হ'ল এটা দুটা তিনিটা প্ৰশ্ন সোমাই আছে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম ৰিয়েল নেম অফ বাবৰ ইয়াত সুধিছে বাবৰৰ প্ৰকৃত নাম কি নুৰুদ্দিন মোহাম্মদ সেলিম জাহিদুদ্দিন মোহাম্মদ বাবৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব জাহিদুদ্দিন মোহাম্মদ বাবৰ যদিও তেওঁ বাবৰ ৰূপে পৰিচিত তেওঁৰ আচল নাম আছিল জাহিদুদ্দিন মোহাম্মদ বাবৰ আকৌ নুৰুদ্দিন মোহাম্মদ সেলিমটো হ'ল জাহাংগীৰৰ নাম এইটো কথাও একেলগে মন কৰিলে হ'ল গতিকে দুটা কোৱেশ্চন একেলগে ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম বাবৰ ৱাজ বৰ্ন ইন বাবৰে ক'ত জন্মগ্ৰহণ কৰিছিল আমাক সেইটো সুধিছে এতিয়া ফৰগনা ইণ্ডিয়া আফগানিস্তান বাবৰৰ জন্ম হৈছিল এণ্ডিজান নামৰ ঠাইত মন কৰিলে হ'ল বাবৰৰ জন্ম হৈছিল এণ্ডিজান নামৰ ঠাইত যিখন ফৰগনাত অৱস্থিত যিহেতু আমাৰ অপশ্যনত ফৰগনা দিছে গতিকে এনসাৰটো আমাৰ ফৰগনা হৈ যাব আকৌ এইখিনি ক্ষেত্ৰত মন কৰিব যে কেতিয়াবা উজবেকিস্তান বুলিও দিয়া থাকে অপশ্যনত উজবেকিস্তান বুলিও দিয়া থাকে ইয়াত কি এতিয়া যদি উজবেকিস্তান দিয়া থাকে তেতিয়া উজবেকিস্তান হ'ব কিয়নো এই ফৰগনা অঞ্চলটো ক'ত বৰ্তমান উজবেকিস্তানত অৱস্থিত হ'লনে ক্লিয়াৰ উজবেকিস্তান থাকিলে আমি উজবেকিস্তানেই লিখিম আৰু ফৰগনা থাকিলে ফৰগনাই লিখিম আৰু মেইন এণ্ডিজানত হেৰি আছিল জন্ম হৈছিল তেওঁৰ ফৰগনাৰ এণ্ডিজানত ঠিক আছে ক্লিয়াৰ হ'ল এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম বাবৰনামা ইজ দ্য অটোবায়োগ্ৰাফি অফ আমি এখন অটোবায়োগ্ৰাফিৰ কথা দিছে সেয়া হ'ল বাবৰনামা এইখন ভাৰতৰ ইতিহাসৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ সমল এই বাবৰনামা কাৰ আত্মজীৱনী এইটো আমাক সুধিছে আকবৰ বাবৰ জাহাংগীৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব আপোনালোকে গমেই পাইছে নিশ্চয় ৰাইট এনসাৰটো হ'ব বাবৰনামা বাবৰৰ আত্মজীৱনী যিখনত ভাৰতৰ বিভিন্ন দিশৰ তথ্য লিখা আছে আহকচোন নেক্সট কুৱেশ্যনটোলৈ যাম হুইচ বেটেল টুক প্লেচ ইয়াতে থাকিব লাগিছিল অন এইটো ৰৈ গ'ল টুক প্লেচ অন 21 এপ্ৰিল 1526 1526 চনৰ 21 এপ্ৰিলত কোনখন বেটেল সংঘটিত হৈছিল বেটেল অফ পানিপথ 1 বেটেল অফ পানিপথ 2 বেটেল অফ পানিপথ 3 ইয়াৰ ৰাইট এনসাৰটো হ'ব বেটেল অফ পানিপথ 1 পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল ইতিমধ্যে কৈছোৱে ইব্ৰাহিম লোদী আৰু বাবৰৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল গতিকে ৰাইট এনসাৰটো পাই গ'ল অকণমান ক্ৰিটিকেলি কৰি দিছে গতিকে নেক্সট কোৱেশ্চনটোলৈ যাম
কি দি আছে দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট বিটুইন ইয়াতে সুধিছে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল ছেকেণ্ড বেটেল অফ পানিপট কেতিয়া সংঘটিত হৈছিল নহয় কাৰ মাজত সংঘটিত হৈছিল বিটুইন মানে কাৰ মাজত সংঘটিত হৈছিল এতিয়া এইখিনিতে প্ৰশ্ন যে পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত এতিয়া আমাক কাৰ লগত সংঘটিত হৈছিল হিমু এণ্ড বাবৰ এণ্ড ইব্ৰাহিম লোডি আকবৰ এণ্ড হেমু ইয়াৰ ৰাইট এনচাৰটো হ'ব আকবৰ এণ্ড হিমু আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল এই হিমুৰ অৰিজিন নেম আছিল হেমচন্দ্ৰ বিক্ৰমাদিত্য এইটো কথা একেলগে মন কৰিলে হ'ল হেমচন্দ্ৰ বিক্ৰমাদিত্য হিমুৰ নামটো অৰিজিন নেম মানে হেমচন্দ্ৰ বিক্ৰমাদিত্য ঠিক আছে গতিকে এইটো কেইবাটা দুটা কুৱেশ্যন তিনিটা কুৱেশ্যন ইয়াতে থাকি গ'ল এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাম এইটো উল্টা পাল্টা হৈছে 6 আৰু 7 ইন হুইচ বেটেল বাবৰ ডিফিট মহাৰাণা সংগ্ৰাম সিংহ কোনখন যুদ্ধত মহাৰাণা সংগ্ৰাম সিংহক বাবৰে ঘটুৱাইছিল এইটো কথা মন কৰিব এটা মহাৰাণা সংগ্ৰাম সিংহৰ কথা কৈছে যিজনক বাবৰে পৰাস্ত কৰিছিল বেটেল অফ পানিপট 1 বেটেল অফ পানিপট 2 বেটেল অফ পানিপট 3 বেটেল অফ খানোৱা ৰাইট এনচাৰটো হ'ব বেটেল অফ খানোৱা যুদ্ধত কি কৰিছিল বাবৰে মহাৰাণা সংগ্ৰাম সিংহৰ সন্মিলিত বাহিনীক পৰাস্ত কৰিছিল অকল তেওঁ মহাৰাণা সংগ্ৰাম সিংহই নাছিল তেওঁৰ লগত কেইবাজনো ৰজাই তেওঁক সহায় কৰিছিল আৰু ৰাজপুত সংঘ গঠন কৰিছিল গতিকে এই খানোৱা যুদ্ধত বাবৰে এই সন্মিলিত বাহিনীক পৰাস্ত কৰিছিল এটা এটা ভাৰতৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনা আৰু এই খানোৱা যুদ্ধ সংঘটিত হৈছিল 1527 চনত এইটো কথাও একেলগে মন কৰিবলগীয়া 1527 চন অল ক্লিয়াৰ দ্য নেক্সট কুৱেশ্যনটোলৈ যাম হু ডিফিটেড হুমায়ুন ইন দ্য বেটেল অফ চৌচা ইয়াত কি এখন বেলেগ আমি যুদ্ধৰ কথা পালোঁ সেয়া হ'ল চৌচা এই চৌচা যুদ্ধৰ কাৰ কথা কোৱা হৈছে হুমায়ুন এইজনো এজন মোগল সাম্ৰাজ্যৰ সম্ৰাট যিজন বাবৰৰ পুত্ৰ আছিল হুমায়ুন দ্বিতীয় মোগল সম্ৰাট এইটো কথাও মন কৰিবলগীয়া কথা তেওঁ আছিল দ্বিতীয় মানে ছেকেণ্ড মোগল এম্পায়াৰ আৰু এই চৌচা যুদ্ধত কি হৈছিল তেওঁ মানে পৰাস্ত হৈছিল এতিয়া কাৰ লগত শ্বেৰশ্বাহ চুৰি ৰাণা সংগ্ৰাম সিংহ ইয়াৰ ৰাইট এনচাৰটো হ'ব শ্বেৰশ্বাহ চুৰিয়ে এই চৌচা যুদ্ধত কি কৰিছিল ৰাণা সংগ্ৰাম শ্বেৰশ্বাহ চুৰিয়ে হুমায়ুনক এই চৌচা যুদ্ধত পৰাস্ত কৰিছিল আৰু এই চৌচা যুদ্ধ হৈছিল কিমান চনত 1539 চনত এইটো কথাও মন কৰিবলগীয়া কথা একেলগে মনত ৰাখিলে হ'ল এইটো চনো আহি যাব পাৰে নেক্সট কুৱেশ্যনটোলৈ যাম ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ ঘগ্ৰা ফট আকৌ এখন যুদ্ধৰ কথা আহিল ইয়াত সুধিছে বেটেল অফ ঘগ্ৰা যুদ্ধৰ কথা সুধিছে ঘগ্ৰা যুদ্ধ কোনটো মানে চনত হৈছিল 6 মে 1526 6 মে 1527 6 মে 1529 এই ঘগ্ৰা যুদ্ধ সংঘটিত হৈছিল 1529 চনত ৰাইট এনচাৰ চিটো হৈ যাব 1526 চনতো কথা হেৰিয়ে হৈছিল পানিপথৰ প্ৰথম যুদ্ধ হৈছিল হয়নে কিন্তু তাৰিখটো বেলেগ দিয়া আছে যেনক 6 মেটো চবতে দিয়া আছে ৰাইট এনচাৰ 1529 আৰু এই ঘগ্ৰা যুদ্ধ হৈছিল ঘগ্ৰা ৰিভাৰৰ পাৰত হৈছিল এইটো কথাও মন কৰিবলগীয়া আকৌ এই ঘগ্ৰা যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল বাবৰ আৰু আফগানসকলৰ মাজত এইটো কথাও একেলগে মন কৰিবলগীয়া বাবৰ আৰু আফগানসকলৰ মাজত এতিয়া আফগানসকলক নেতৃত্ব কোনে দিছিল আফগানসকলক নেতৃত্ব দিছিল
মেহমুদ লোডি আৰু ইয়াতে লিখা নহ'বই নেকি মেহমুদ লোডি আৰু বেংগলৰ চুলতান নুছৰত শ্বাহ এইটো কথা একেলগে মন কৰিলে হ'ল মনত থাকিল নহয় বাবৰ আৰু আফগানৰ মাজত ঘগ্ৰা যুদ্ধ সংঘটিত হৈছিল ঘগ্ৰা নদীৰ পাৰত ইয়াৰ দ্বাৰা বাবাৰে কি কৰিছিল সাম্ৰাজ্য বিস্তাৰ কৰিছিল অৱশ্যে তেওঁ অতি সোনকালে কি হৈছিল 1530 চনত মৃত্যুবৰণো কৰিছিল গতিকে তেওঁ সাম্ৰাজ্যৰ সুখটো ভোগ কৰিবলৈ পোৱা নাছিল নেক্সট কুৱেশ্যনটোলৈ যাম হু ৰোট আকবৰনামা আকবৰ আবুল ফজল জাহাংগীৰ ফেইজি ইয়াত আকবৰনামাৰ কোনে ৰচনা কৰিছিল এইটো সোধা হৈছে ৰাইট এনচাৰটো মই কৈ নিদিওঁ যিসকলে জানে তেওঁলোকে কমেণ্টত জনালে নেক্সট আকৌ আহিম এটা বেলেগ ভিডিঅ'লৈ এই মোগল সাম্ৰাজ্যৰ কিছুমান কুৱেশ্যনৰ সৈতে আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ